এইটো কথা আমি স্বীকাৰ কৰিবই লাগিব যে অসমীয়া মানুহৰ কৰ্ম সংস্কৃতি যি ধৰণে হ'ব লাগিছিল সেই ধৰণে নোহোৱা কাৰণে এটা বিশেষ জনগোষ্ঠীৰ অৰ্থনৈতিক আধিপত্য অসমত বাঢ়িব ধৰিছে। তেওঁলোকক হিংসা কৰি লাভ নাই, আমি প্ৰতিযোগিতা কৰিব লাগিব। আজি মই সিদিনাখনতো কৈছিলোঁ যে আমি বাছ নচলাওঁ, ফাৰ্মাচীত আমি কাম নকৰোঁ, লেবৰেটৰী টেকনিচিয়ান আমি নহওঁ, আয়ুৰ্বেদিক ডাক্তৰ আমি নহওঁ, লাহে লাহে মেডিকেলত ডাক্তৰৰো আমি চিট পোৱাত কমি গৈ আছোঁ। আমি বিভিন্ন গাঁৱে ভূঞে থকা ব্যৱসায়বিলাক নোহোৱা কৰি গৈ আছোঁ। এনেকুৱা পৰিৱেশ হ'লে আমাৰ জাতিটো কিমান দিন জীয়াই থাকিব? আৰু এইটো কোনো মোৰ কথা নহয়। মই ভাবোঁ যে গাঁৱে ভূঞে অসমীয়া মানুহে ইয়াৰ ওপৰত আলোচনা কৰিব লাগে আৰু আমি আজি এক প্ৰকাৰ ইয়াৰ ওপৰত এটা সিদ্ধান্ত উলিয়াব লাগে। সিদিনাখনো মই কৈছোঁ যে আজি আমাৰ গোটেই নামনি অসমখন, বিশেষকৈ গুৱাহাটী মহানগৰ, খাৰুপেটীয়াৰ তৰকাৰী আৰু চব্জিৰ ওপৰতে আমি নিৰ্ভৰ কৰোঁ। বিভিন্ন সময়ত বাতৰি কাকতত ওলাই আছে যে তাত বহুত বেছি সাৰ দিয়া হয়। বহুতে মোক কৈছে যে এনেকুৱা হয় যে বেঙেনাত সাৰ দি ৰাতি ৰাতি বেঙেনা গজি যায়। তাৰ ফলত আমাৰ দিনত কিডনী বেমাৰ বাঢ়িছে, লিভাৰৰ বেমাৰ বাঢ়িছে। কিন্তু জানি শুনিও আমাৰ ঘৰত বাৰীখন খালী হৈ আছে, আমি দুটা মাক দেউতাক আৰু বাচ্চা দুটা অকণমান খেতি